স্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলক লৈ এটা ডাঙৰ খবৰ দিব বিচাৰিছো অহা 30 মেত মেট্ৰিকৰ ফলাফল আৰু 31 মেত উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু এই স্পষ্ট ইংগিত দিছে কোড অসমৰ শিক্ষা মন্ত্ৰী গৰাকী এটা ডাঙৰ ঘোষণা ফলাফলক লৈ 30 মেত মেট্ৰিকৰ ফলাফল ঘোষণাৰ পূৰ্ণ সম্ভাৱনা আছে 31 মেত উচ্চতৰ মাধ্যমিকৰ ফলাফল দিয়া হ'ব শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে এই স্পষ্ট ইংগিত এই মুহূৰ্তত দিছে গতিকে যিসকল শিক্ষাৰ্থী আছিল পৰীক্ষাৰ্থী আছিল তেওঁলোকক এই খবৰ দিছো যোৱা বছৰৰ সৈতে একে তাৰিখত এই বছৰৰ ফলাফল দিয়া হ'ব যোৱা বছৰ 30 আৰু 31 তাৰিখে দিয়া হৈছিল ফলাফল 30 মেত মেট্ৰিকৰ ফলাফল ঘোষণা হ'ব এবাৰ আৰু 31 মেত উচ্চতৰ মাধ্যমিকৰ ফলাফল যিসকল মেট্ৰিকৰ পৰীক্ষাৰ্থী আছে তেওঁলোক সাজু হওক আৰু এইচএছৰ যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোক সাজু হওক অহা 30 মে আৰু 31 মেত অগা পিছাকৈ দুইটা পৰীক্ষাৰে ফলাফল ঘোষণা কৰা হ'ব বুলি স্পষ্ট ইংগিত দিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে যোৱা বছৰ যিটো তাৰিখত দিছিল এই বছৰো একেটা তাৰিখতেই পৰীক্ষাৰ ফলাফল দিয়া হ'ব এয়া খোদ শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে 30 মেত মেট্ৰিকৰ ফলাফল আৰু অহা 31 মেত উচ্চতৰ মাধ্যমিকৰ ফলাফল দিয়া হ'ব